মুছলপুৰ জিলাৰ বাথৌপুৰীত BPF দলৰ CWC মিটিং ইতিমধ্যে হৈ গ'ল আৰু এই CWC মিটিঙৰ মেইন উদ্দেশ্য আছিল অহা 10 ফেব্ৰুৱাৰী এক BTC একৰ্ডে সেইটো আমি দল হিচাপে কেনেকৈ অবজাৰ্ভ কৰিব লাগে সেইটোকে আমি আলোচনা কৰিছোঁ। আচলতে সেইটো চৰকাৰীভাৱে এইটো পালন কৰিব লাগিছিল এই BTC একৰ্ড ডেটো 10 ফেব্ৰুৱাৰীটো, কিন্তু যোৱা বছৰ চৰকাৰীভাৱে এইটো পালন কৰা নহ'ল। এই বছৰৰ নিশ্চয় নকৰিব প্ৰমোদ বৰাই, মই জানো নকৰিব পাৰে, মানে আজিলৈকে মই শুনা নাই কৰিম বুলি কিবা এটা আলোচনা হোৱা নাই BTCত। কৰিব লাগিছিল, সেইটো দায়িত্ব BTC একৰ্ড ডে 10 ফেব্ৰুৱাৰীটো কৰিব লাগিছিল। যেনক চৰকাৰীভাৱে নকৰিলেও আমি দল হিচাপে আমি প্ৰত্যেকটা জিলাত আমাৰ 10টা জিলা কমিটি আছে BPF-এ, সৰ্বদৰাৰ পৰা আৰম্ভ কৰি এফালে ওদালগুৰিলৈকে। তো 10টা জিলাত আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আমি BTC একৰ্ড ডে এইটো আমি চেলিব্ৰেট কৰিম। খুব অন্যায়ভাৱে যোৱা বছৰ কৰা নাই 10 ফেব্ৰুৱাৰীটো, কিন্তু আমি দল হিচাপে আমি কৰিছোঁ যোৱা বছৰতো আৰু এই বছৰতো আমি কৰিম। নাই, সেইটো আমি সময়ত আমি আপোনালোকক জনাম। CM ছাৰে কাৰ লগত কি কেনেকৈ কি কথা পাতিছে পাতা নাই, মই সেইটো মোৰ লগত অৱগত নহয়। যেন হওক নিশ্চয় আলোচনা হ'ব। আমাৰ দলত এটা সিদ্ধান্ত আছে, মানে দলৰ ভালৰ কাৰণে যিকোনো কামটো আমি কৰিব পাৰিম। সেইটো ৰাজনীতিৰ কথা, সেইবিলাক বাদ দে। মহাজোঁটত থকাৰ কাৰণে 3খন আসন পাইছে বা 1খন আসন পাইছে, সেইটো ৰাজনীতিৰ কথা। সময় আহক, কাৰ লগত কিমান কি যুঁজ আছে সেইটো দেখাব। ভৱেশ কলিতা কি কৈছে কোৱা নাই, মই বুজি নাপায়। কিবা আমাক কিবা আলহী থালহী কিবা কৈছে, সেইবিলাক ৱাৰ্ড ভাল নহয়। নাই, আমি আগতে কৈছে যে CM ছাৰৰ লগত মই 2বাৰ নহয় 3বাৰ নহয় বহুতবাৰ মই আলোচনা কৰিছোঁ, কিন্তু দলীয়ভাৱে BJPৰ লগত আৰু BPF-ৰ লগত আজিলৈকে এনেকুৱা বহি পেলাই আলোচনা হোৱা নাই। CM ছাৰৰ লগত হৈছে, সেই কথাটো মই আগতে কৈছোঁ, কিন্তু BJP দলৰ লগত এনেকুৱা বহি পেলাই আজিৰ দিনলৈকে এবাৰো কথা পতা হোৱা নাই। CMটো সদায় পজিটিভ, আগত মিছ নাই। এইটো মিত্ৰজোঁট হয় না হয়, আমি CM ছাৰ আৰু আমাৰ দুইজনৰ মাজত ভাল থাকিলে চব ভাল হৈ যাব। এখন চিট আছে, 2খন চিট আছে, সেইটো বিষয়লৈ আজি মই আলোচনা নকৰিম, একো নকম। সময় আছে, সময়ত মই চব কৈ দিম। কিন্তু আপোনাৰ ছিগনেল নহ'লে আপোনাৰ বিধায়ক 3জনে কোনো পধ্যে BJP প্ৰেচিডেণ্টক দলৰ প্ৰেচিডেণ্টৰ ছিগনেল নাপালেতো কেনেকৈ যাব? তেতিয়াহ'লে আপুনিতো ডেফিনেটলি আপুনি অনুমতি দিব লাগিব তেওঁলোকক। মই অনুমতি দিবই লাগিব, তেতিয়াহে যাব। এতিয়া BJPৰ কথা পতা নাই, এনেকুৱা বহি পেলাই কথা পতা নাই। ভাল খবৰটো আহিব লাগে, চাই ল'ম, সময় আছে এতিয়া। প্ৰমোদ বৰাই নতুন কি কাম কৰিছে আপোনাক মই সেইদিনা জনাইছি না নাই? CITত নতুন স্পীড ব্ৰেকাৰ 2টা বনাইছে বুলি, এইটোৱেই নতুন কাম। আমাৰ লগত এনেকুৱা যোগাযোগ নাই, আমাৰ লগত কোনো যোগাযোগ নাই আৰু কৰা নাই। বিৰোধী দৰ্জা মানে আমাৰ দলৰ পৰা যিসকলে পাৰ্টি এৰি পেলাই গৈছে, BPF দল এৰি পেলাই, ইহঁতৰ কাৰণে দৰ্জাহে বন্ধ। সেইবিলাক আজি নহয়, সময় আছে, কম না মই। কিন্তু কথাটো হ'ল যে আজি এখন গুৰুত্বপূৰ্ণ সেইটো সময়ত আপোনালোকে গম পাব, আমি জনাই দিম দে। আপাতত আজি নতুন ৰাজনৈতিক এটা পৰিৱৰ্তন দেখা পাব নেকি ৰাইজে, সেইটো আপুনি ক'ব বিচাৰিব নেকি? নাই, আজি থাকক, সেইখিনি থাকক। কিন্তু সময় তেতিয়াহ'লেতো হ'ব, চব ঠিকে আছে, দৰ্জা খুলি দিছে তাৰমানে, চব ঠিকে আছে দেই।